নমস্কাৰ সমূহ অসমবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এটা নিউজ পালোঁ যে চেণ্ট্ৰেলৰ পৰা এটা নিৰ্দেশ আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যধে মধে যিবিলাক কথা কৈ আছে, যধে মধে কোনো কথা ক'বলৈ মানা কৰিছে। কোনো টাৰ্গেট লৈ পেলাই, কোনোবা কমিউনিটিক টাৰ্গেট লৈ পেলাই কথা ক'ব মানা কৰিছে। তো খুব ভাল লাগিছে। আজি মই মেছেজটো পালোঁ, আজি মই ভিডিঅ'খন পালোঁ, ভিডিঅ' চালোঁ, খুবেই ভাল লাগিছে। মানুহজনতো আৰু কামটো নাই, মানুহটোৰ ডেভেলপমেণ্টৰ কোনো কামেই নাই। অসমত আজি 3 বছৰ হৈ গ'ল বিজেপি চৰকাৰ, তেখেতৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। তো আজি 3টা বছৰত জনসাধাৰণৰ স্বাৰ্থত বা জনসাধাৰণে হিতে একো কাম কৰা নাই। অসমত খালি কেনেকৈ এটা কমিউনিটি কেনেকৈ প্ৰেছাৰ দি ৰাখিব, কেনেকৈ টাৰ্গেটত থাকিব, এইবিলাকেই কৰি আছে আজি 3টা বছৰ ধৰি পেলাই। মানে মুখতে যি আহে সেয়ে কৈ থাকে। খালি গোটেই দিন নহয়, দিনে ৰাতিয়ে 24 ঘণ্টাৰ ভিতৰত চাগে 1-1.5 ঘণ্টা টোপনি যায় নেকি নাজানো মই। তেখেতে বোলে আকৌ ৰাতি 2:30 বজাত লাইভ কৰে, 3টা বজাত লাইভ কৰে। তাৰমানে বুজা গ'ল যে তেখেতে টোপনিয়ে নাযায় আৰু একেটা কথাই খালি মিয়াৰ পিছে দৌৰি থাকে। মিয়া কি কৰিছে, মিয়া কি কৰা নাই, মিয়া কি কৰিব, এইবিলাক চিন্তাই কৰি থাকে। এনেকৈ আজি ধৰক মানে 36টা মাহ, মানে 3টা বছৰ প্ৰায় যোৱা অৱস্থা। কাম একোৱেই হোৱা নাই তেখেতক দি পেলাই। মানুহে আৱেগিক হৈ বিজেপি চৰকাৰটো আনিছিলে, কিন্তু তেখেতকতো আৰু CNBO বুলি চৰকাৰটো হোৱা নাছিলে। একচুৱেলিতো মানুহে দিছিলে সৰ্বানন্দ সোণোৱালৰ পিনে চাই, কিন্তু ঘপককৈ তেখেতে আহি পেলাই কেনেবাকৈ চেণ্ট্ৰেলৰ লগত মিলিজুলি যেনেকৈ নহওক তেখেতে আহি পেলাই সৰ্বানন্দ সোণোৱালক আঁতৰাই পেলাই CM হৈ গ'ল। যি কি নহওক, নতুন চৰকাৰ হৈছে, কাম কৰিব লাগে ভালকৈ, কিন্তু কোনো কাম হোৱা নাই আজি 3টা বছৰত খালি মেয়াৰ পিছে লাগি আছে। 2040 চনত মেয়া ৰাষ্ট্ৰ হ'ব, 2050 চনত মেয়া ৰাষ্ট্ৰ হ'ব, অসমীয়া সংখ্যালঘু হ'ব, অসমীয়াৰ মাটি মেয়া বেচিব নোৱাৰিব, এইবিলাকেই আৰু। ক'ত ঠেলা ওলোৱা ৰিক্সা ওলা, গাড়ীৰ ড্ৰাইভাৰ ৰিক্সা ওলা, ঈদৰ সময়ত গোটেই অ'লা উবেৰ বন্ধ থাকে, গুৱাহাটী বন্ধ থাকে মেয়াৰ কাৰণে। এইবিলাক কথা লৈ পেলাই আজি 3টা বছৰ এনেকেই পাৰ কৰি আছে। কামততো একোৱেই নাই, মুখখনত খালি মেয়া, মানে ৰাতি মানে টোপনি গ'লেও মানে চিঞৰ মাৰি উঠে, মেয়া কি কৰিছে, মেয়া কি কৰিব, মানে এইবিলাকেই কৰি থাকে। সেইকাৰণে হয়তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বা মোদী চৰকাৰে আজি ডক্টৰ শৰ্মাক এটা ভাল মেছেজ এটা দিছে যে মুখেদি যোনটো আহে সেইটো নক'ব, কাৰণ এইবিলাক কৈ পেলাই এটা কমিউনিটি এনেকৈ আপুনি ডমিনেট কৰি ৰাখিব নোৱাৰিব। আৰু এটা দেশত আপুনি যোনবিলাক মন্তব্যবিলাক দি আছে, আজি যদি অসমত যদি কিবা এটা হৈ যায়, আপোনাৰ ভাওনাৰ ওপৰত আজি অসমৰ পৰিস্থিতি ভয়াৱহ হ'বলৈ ধৰিছে। খুবেই ভাল কৰিছে মোদী চৰকাৰে, আপোনাৰ মুখত যে লাগামটো লগাই দিছে, খুব ভাল কৰিছে। অসমৰ ৰাইজে খুবেই ভাল পাইছে। আৰু এটা কথা হ'ল কি, আপোনালোকে বৰ্ডাৰ চিল কৰে, আৰ্মি CRP লগাই ভালকৈ লগাওক। বাংলাদেশৰ মানুহ অসমত কেনেকৈ সোমায়, মোদী চৰকাৰে আপোনাক টাইটকৈ চিকিউৰিটি লগাব দিছে, লগাওক, ভাল কথা। কিন্তু জনসাধাৰণৰ স্বাৰ্থে কিবা এটা কৰক। আজি 3টা বছৰ পাৰ হ'ল, একো কৰিব পৰা নাই। আৰু আপুনি ভাবিছে কি মিয়া কৰিলে আপোনাক হিন্দু মানুহে বা অসমীয়া মানুহে, বৃহত্তৰ অসমীয়া সমাজে আপোনাক আঁকোৱালি ল'ব, সেইবিলাক আপুনি সপোনতো নাভাবিব। 2026 চন আৰু বেছি দূৰ নহয়, সময়ত মানুহে প্ৰত্যুত্তৰ দিব আপোনাক। আপুনি যোনবিলাক কাম কৰিছে অসমত, এটাওতো ভাল কাম কৰা নাই। আৰু ভাল কাম কৰাৰ কাৰণে আপোনাৰ মগজুতো চিন্তাই নাই যে কোনটো ভাল কাম। আপুনি খালি এটাই ভাবিছে যে মিয়াক ডমিনেট কৰিব, মুছলিম কমিউনিটিক ডমিনেট কৰি ৰাখিব, হিন্দুৱে মোক আঁকোৱালি ল'ব। কিন্তু সেইটো আপুনি কেতিয়াও নাভাবিব। আপোনাৰ সময়ো প্ৰায় শেষ, আৰু মাত্ৰ 2টা বছৰ আছে। চাওক, আপোনাক সঠিক সময়ত সঠিক উত্তৰ দিব অসমৰ জনগণে। আপুনি এতিয়াও সময় আছে, যিমান পাৰে জনসাধাৰণৰ স্বাৰ্থে কিবা এটা কৰক। অসমৰ ৰাইজে এতিয়ালৈকে আপোনাৰ পিনে বাট চাই আছে, কিবা এটা কৰিব বুলি। কিন্তু এইবিলাক মিয়া কৰি পেলাই আপুনি মিয়াক একো কৰিব নোৱাৰে, আৰু একো কৰিব নোৱাৰিব, আগতো কৰিব নোৱাৰিব। আপোনাৰ নিচিনা বহুত CM আহিছে অসমত, বহুত CM কৈছে, কোনো একো কৰিব পৰা নাই, আপুনিও কৰিব নোৱাৰে। কিন্তু আপুনি নাভাবিব যে এনেকৈ ডমিনেট কৰি ৰাখি পেলাই গোটেই জীৱন, গোটেই বছৰ, গোটেই মানে যুগ ধৰি এনেকৈ আপুনি ডমিনেট কৰি ৰাখিব। কেতিয়াও ৰাখিব নোৱাৰে। এটা জাতিক আপুনি অপমান কৰি পেলাই কেতিয়াও গাদীত থাকিব নোৱাৰে, এইটো আপুনি কেতিয়াও নাভাবিব। আপুনি জনসাধাৰণৰ স্বাৰ্থে কাম কৰক। জনসাধাৰণে যদি চায় আকৌ ৰাখিব পাৰিব, কিন্তু এটা জাতিক লৈ পেলাই আপুনি এনেকৈ অপবাদ, এনেকৈ অপমান আপুনি কেতিয়াও নকৰিব। এইটো সহ্য কৰিব নোৱাৰিব। মানে গাৰ নোম থিয় হৈ যায় আপুনি যোনবিলাক মন্তব্য কৰে। আজি গাৰ নোম থিয় হৈ যায় আপোনাৰ মন্তব্যৰ কাৰণে। মানুহৰ মগজু ঠিক নাথাকে। সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰোঁ, আপুনি এইবিলাক মন্তব্য নকৰিব। আপুনি অসমৰ CM, চবৰে CMৰ নিচিনা থাকক। সংবিধান বিৰোধী কোনো কাম নকৰিব। আজি যে সংবিধান যে আপুনি হাতত লৈছে, আজি যে ভাৰতৰ কোনটো সংবিধানত আছে যে অসমীয়া মানুহৰ মাটি মিয়া মানুহে কিনিব নোৱাৰিব? আপোনাৰ নিজাববীয়াকৈ এইবিলাক সিদ্ধান্ত ল'লে নহ'ব নহয়। সংবিধানখন আপুনি বনোৱা নাই, বা আপুনি সংবিধানখন কৰিব নোৱাৰে নহয়, যে ইয়াত ভুল আছে ঠিক কৰিব, তেনেকৈ কৰিব নোৱাৰে নহয়। এইবিলাক নকৰিব। আপুনি হিটলাৰ শাসন অসমত নেদেখাব। আপোনাৰ নিচিনা বহুত CM আহিছে গৈছে, কোনো টিকা নাই অসমত। আপুনি যে থাকিব কোনো গেৰেণ্টি নাই।
এইবিলাক মিয়া অসমীয়া লৈ পেলাই আৰু মাটি যে বন্ধ কৰিছে আপুনি, অসমীয়া মানুহৰ মাটি যে মিয়া মানুহক যে বেচিব নোৱাৰিব, আজি অসমীয়া মানুহে আপোনাক প্ৰতিবাদ কৰি আছে। আজি শিৱসাগৰৰ যোনজন MLA অখিল গগৈ ডাঙৰীয়া, তেওঁতো আপোনাক প্ৰতিবাদ কৰি আছে। সেইবিলাক নকৰিব, হিটলাৰী শাসন অসমত নকৰিব, জনসাধাৰণৰ স্বাৰ্থে কাম কৰক। জনসাধাৰণে যদি চাই আকৌ ৰখাব পাৰিব, নৰখালে নাই।